हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल ऑफिशियल भाग्यलक्ष्मी ब्लॉग। तो आज मैं ओलाइছোঁ এতিয়া বৰ্তমান ৰেডি হৈছোঁ যাবৰ কাৰণে মহযুঁজ চাবলৈ আৰু ক'ত কেনেকৈ মহযুঁজ হয় সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু আজি হৈছে 2024 চনৰ 26 জানুৱাৰী। গতিকে অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা ৭৫তম গণৰাজ্য দিৱসৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ ওচৰৰে ভাইটি এজন আহিছিল, সি মোক ক'লে সি এটা চেলেঞ্জ দিব পাৰে মোক, ৰুবিক্স কিউবটো সি আনমেল কৰি দিব দিছে, সি হেনো মিলাই দিব। চাওকচোন সি মিলাই আছে, মই ছেকেণ্ড হিচাপ কৰি আছোঁ অৱশ্যে, কিন্তু ভইচটো কাটি দিছোঁ। মিলাই আছে বৰ্তমান কমচে কম 1 ছেকেণ্ড 2 ছেকেণ্ড এনেকৈ কৰি ধৰি লওক 30 ছেকেণ্ড 40 ছেকেণ্ড এনেকুৱা হৈছে। গতিকে সি কৰি আছে, চাওক। অ' মাই গড, তাতে মিলি গ'ল, বঢ়িয়া। এতিয়া আমাৰ জাৰ্ণি আৰম্ভ। তো ফাইনেলি আহি আমি পালোহি মহযুঁজ হৈ থকা ঠাইখন। ইয়াতে থ'ব লাগিব। তো যিহে ভিৰ, গাড়ী মটৰৰ কাৰণে মানে গাড়ী ৰাখিবলৈ জেগাই নাইকিয়া হৈছে, ৰাস্তা কিনাৰত ৰাখিবলৈ দিব যিহেতু ৰাখিলোঁ। এতিয়া বৰ্তমান আহিলোঁ কিন্তু পথাৰত আহি দেখিলোঁ মহযুঁজ প্ৰায় শেষেই হ'ল। আমি হাত অলপ পলম হ'ল, যিহেতু আমাৰ 2 নম্বৰ চাইডত এটা কাম আছিলে, গতিকে সেই কামটো কৰোঁতে অলপ পলম হ'ল। তো শেষত দিন হওক, ভালে কুশলে মহযুঁজখন হৈ গ'ল। তথাপিতো আহি এখন যুঁজৰ অন্তিম সময়কণ পালোহি, যে মহযুঁজাই যুঁজি আছে। চাওকচোন আপোনালোকে, অকণমান আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত, কিন্তু যি পাৰিছোঁ আৰু সেইখন দেখাই দিছোঁ। চাওক মহযুঁজাই যুঁজি আছিলে, কিন্তু এটাই ভয় কৰিলে, মানে তালত যুঁজিবৰ কাৰণে ভয় খালে। তো সিটো মোচন দিয়ে আছে যে মোৰ লগত যুঁজ, যুঁজি মোক হৰুৱাই লৈ যায়। তাকে তাৰ মোচনটো এতিয়াও মানে কমা নাই, তাক 10-12টা মানুহে টানি থাকিবলগীয়া হৈছে, ধৰি ৰাখিবলগীয়া হৈছে, ধৰি ৰাখিব পৰা নাই। সি আহিয়ে থাকে মানে যুঁজিবলৈ। তাৰপৰা আৰু এটা মহ আহিছে তাৰ লগত যুঁজিবৰ কাৰণে, কি বা কি কৰে তাকে চাই লওঁ অলপ সময়। চাওকচোন আপোনালোকে, মানুহ হৈছে, কিন্তু মানুহ হৈছে প্ৰায় 10-15,000 দিন হওক। মহযুঁজ চাব নাপালে দোকান বজাৰবিলাককে চালোঁ। আৰু এইফালে চাওকচোন চকৰি, সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো চকৰি, বেলুন এইবিলাক আনিছে। আৰু শেষত এইটো ড্ৰেগন ফল নে কি এইটো দেখিলোঁ। তো গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব, আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে আগতে পাই যাব। তো শেষত জয় শ্ৰীৰাম, সকলোৱে এবাৰ কমেণ্টত লিখি দিব জয় শ্ৰীৰাম।